সুপ্ৰভাত বন্ধুসকল, আজি আমি ওলাইছোঁ অগ্নিনাভ বাবাৰ দৰ্শন কৰিবলৈ বুলি। এতিয়া ৰাতিপুৱা 6 বাজিছে, বহুত ঠাণ্ডা পৰিছে। আজি তাতে অকণমান বৰষুণো পৰিছে। লাহে লাহে মই আৰু মানুহজন গৈ আছোঁ স্কুটিতে। এতিয়া অলপ অকণমান ৰৈছোঁ বাৰু। হাজবেণ্ডে ৰৈ পেলাই বহুত ঠাণ্ডা, মোৰ আকৌ ঠাণ্ডাত লাগিছে, আকৌ পিয়াহো লাগিছে। সেইকাৰণে অলপ পানীও খাই লওঁ বুলি খাইছোঁ। অলপতে আমি মন্দিৰৰ ওচৰ পাম, আমি মন্দিৰৰ ভিতৰলৈ সোমাই আছোঁ। দেখিছে মানুহৰ কিমান ভিৰ, পূৰা লাইন হৈ আছে। আমি পিছে অকণমান চাকিগছ জ্বলাওঁ বুলি এইফালে চাকি জ্বলাবলৈ আহিছোঁ। বহুত ভিৰ। সেয়া দেখিছে চাকিগছ জ্বলি আছে, কিমান সুন্দৰকৈ জ্বলিছে। তাতে আমি দুয়োজনে সেৱা ল'লোঁ। সেৱা লওঁ বুলি আহিছোঁ। এয়া তাৰে তেল অলপ ঘৰলৈ দিও পঠিয়াই বাৰু জ্বলাবলৈ। দুয়োজনে সেৱা লওঁ বুলি আহিছোঁ। মানুহৰ ভিৰ, কিন্তু তাৰ বোলে চাকি গছৰ পৰা বোলে অকণমান ধোঁৱা অকণ ল'ব লাগে। সেইকাৰণে আমি অকণমান সেৱা কৰিলোঁ আৰু। ভিৰ দেখিছে নহয় কিমান ভিৰ। পেকেটটো থৈ দিলেই হ'ল। দুইজনে সেৱা লৈ আমি মনৰ কামনা পূৰা এটা ভাল মন্দিৰৰ ভিতৰলৈ বাবাক দৰ্শন কৰিম বুলি ওলাইছোঁ। কিন্তু মানুহ ইমান ভিৰ, আগলৈ যে যাবই পাৰিম ইমান আশা কমেই হৈছে। ইমান মানুহ দেখিছেই নহয় আপোনালোকে, কিমান মানুহ। নাই, বহুত মানুহ, সোমাই যাবলৈকে দিগদাৰ হৈছে। বাবাৰ দৰ্শনৰ কাৰণে বহুত মানুহ আহে ইয়ালৈ। অকণমান মন্দিৰটো অকণমান দেখাব পাৰিছোঁ। ঘৰৰ পৰা ফটো মাৰিবলৈ নিদিয়ে কাৰণে মই আঁতৰৰ পৰা অকণমান ফটো মাৰি দিছোঁ বাবা। ইয়াৰ পিছতে আমি ৰাজহুৱা সেৱা কৰে, সেৱা লৈছোঁ। লোৱাৰ পিছত বাইদেউ এয়া ওলাই আহিছে, সকলোকে হাঁহিয়েদি মাৰি ওলাইছে। আজি বেছি দেৰি পিছে থাকিব নোৱাৰিব বাইদেউ, সেইকাৰণে বাইদেউক লগ কৰিব নোৱাৰি মন্দিৰৰ পৰা লাহে লাহে ওলাই আহিলোঁ। ফটো দুখনমানো মাৰিলোঁ বাৰু, তাৰপিছত ওলাই আহিলোঁ। ভালো লাগিছে পৰিৱেশটো, খুব ভাল লগা পৰিৱেশ। মনটো ভাল লাগে, শান্তিও লাগে বাবাক দৰ্শন কৰা। ইয়াৰ পিছত আমি লাহে লাহে ওলাই আহিলোঁ। জাজি হোটেল এখনতে ভাত খালোঁ, ভোক লাগিলে খালোঁ। খুব সুন্দৰকৈ নিৰামিষ ভাত দিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ। আৰু কোনে কোনে বাবাৰ দৰ্শন কৰিছে মোক কমেণ্ট কৰিব। আৰু সকলোৱে কমেণ্ট বক্সত হৰ মহাদেৱ বুলি লিখিব।